নমস্কাৰ পোনপ্ৰথমে ৰত্নাগিৰি জ্যোতি গদ্যান্ত কেন্দ্ৰৰ ফালৰ পৰা আপোনালোক সকলোকে সুপ্ৰভাত জনালোঁ। আজি 1427 ভাস্কৰাব্দ 1942 শকাব্দ 2020 খ্ৰীষ্টাব্দৰ ভাদ মাহৰ 17 তাৰিখ বৃহস্পতিবাৰ, ইংৰাজী 3 ছেপ্টেম্বৰ। আজি সূৰ্যোদয় হৈছিল 5:07:58। সূৰ্যাস্ত হ'ব 5:37:18। আজিৰ তিথি হৈছে কৃষ্ণা প্ৰতিপদ তিথি, নক্ষত্ৰ হৈছে পূৰ্ব ভাদ্ৰপদ আৰু যোগ তিথি কৰণ কৌলভকৰণ। আজি নৱজাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শুদ্ধবৰ্ণ, নৰগণ, নৰ অস্থি, অগ্নিযোগ। দশা হ'ব অষ্টোত্তৰী ৰাহুৰ দশা আৰু বিংশোত্তৰী বৃহস্পতিৰ দশা। আজি আদ্য ঋতু হ'লে 12দিনীয়া দুৰ্ভগা যুগ, মৰণোদ্যোগ দ্বীপত, যোগিনী পূবত। কিন্তু দিনৰ 10:50 যোৱাৰ পিছত যোগিনী উত্তৰ দিশত অৱস্থিত হ'ব। বন্ধু বান্ধৱীসকল, মোৰ চেনেলটি যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলক ছাবস্ক্ৰাইব কৰি কাষত থকা নটিফিকেশ্যন বুটামটো টিপি দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। তেতিয়া মোৰ এনেধৰণৰ ভিডিঅ' নতুনকৈ বনাবলৈ উৎসাহিত মই নিশ্চয়কৈ হ'ম। যাৰ হওক, এতিয়া আহিছোঁ দৈনিক ৰাশিফলসমূহলৈ। আমি প্ৰথমতে আহিছোঁ মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দৈনিক ৰাশিফললৈ। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো নতুন খবৰে তেওঁলোকক আনন্দিত কৰি ৰাখিব। চাকৰি প্ৰাৰ্থীসকলৰ কাৰণে নতুন খবৰ থাকিব, শুভ খবৰ থাকিব। শুভ খবৰে তেওঁলোকক আনন্দিত কৰি ৰাখিব। ভ্ৰমণত কষ্ট হ'ব আৰু আৰ্থিক স্বচ্ছলতা লাভ কৰিব। এতিয়া আহিছোঁ বন্ধু বান্ধৱীসকল বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো অশুভ বুলি পৰিণত হৈছে। তেওঁলোকৰ আজি ব্যৱসায়ত ক্ষতি হ'ব, কথা দি কথা ৰাখিব নোৱাৰিব আৰু তেওঁলোকৰ সৈতে আজি প্ৰবঞ্চনা হ'ব পাৰে। আনৰ দ্বাৰা অপকাৰিত হ'ব বৃষ ৰাশিৰ জাতক জাতিকাসকল। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অতিকে শুভ বুলি পৰিগণিত হৈছে। আৰ্থিক সুখবৰে তেওঁলোকক আনন্দিত কৰি ৰাখিব, ধনাগম হ'ব আৰু নতুন সুবিধা লাভ কৰিব। কিন্তু বন্ধুৰ পৰা তেওঁলোকে অপকাৰিত হ'ব পাৰে। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ সৎ বন্ধুৰ দ্বাৰা তেওঁলোক উপকৃত হ'ব, ব্যৱসায়ৰ নতুন দিশ উন্মোচিত হ'ব আৰু মানসিক শান্তি লাভ কৰিব। যদিও আৰ্থিক দিশত কিছু ক্ষতিৰ সম্ভাৱনা আছে। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আৰ্থিক দিশত সবল হ'ব, ব্যৱসায়ত উন্নতি, মানসিক শান্তি বিঘ্নিত হ'ব আৰু পাৰিবাৰিক অশান্তি পাব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অতিকে শুভ বুলি পৰিগণিত হৈছে। তেওঁলোকে পুৰণি বহুদিনীয়া পাবলগীয়া ধন আজি তেওঁলোকে ঘূৰাই পাব। লটাৰী যোগে বা অতিৰিক্ত ধন তেওঁলোকে লাভ কৰিব পাৰিব, সুসন্মান লাভ কৰিব, সুনাম লাভ কৰিব পাৰিব আৰু ভ্ৰমণত কষ্ট পাব আৰু আত্মীয়ৰ দুখবৰে তেওঁলোকৰ মন ব্যথিত কৰিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ বুলি পৰিগণিত হৈছে। বিশেষকৈ প্ৰেমিক প্ৰেমিকাসকলৰ মিলন ঘটিব আৰু বিশেষকৈ বিবাহ উপযোগী পাত্ৰ পাত্ৰীসকলৰ বাবে নতুন খবৰে তেওঁলোকক আনন্দিত কৰিব, মানসিক শান্তি লাভ কৰিব আজিৰ তুলা ৰাশিৰ জাতক জাতিকাসকলে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ বুলি পৰিগণিত হৈছে। পাৰিবাৰিক শান্তি লাভ কৰিব পাৰিব আৰু ঘৰুৱা বিবাদ নিষ্পত্তি হ'ব। বিশেষকৈ মাটি বাৰীৰ সমস্যা আজি সমাধান হোৱাৰ যোগ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে তেওঁলোকে গৃহ সুখ লাভ কৰিব পাৰিব, পাৰিবাৰিক আনন্দ লাভ কৰিব পাৰিব, মানসিক প্ৰশান্তি লাভ কৰিব পৰা আৰু আৰ্থিক উন্নতিৰ যোগ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা অশান্তিৰ ওৰ পৰিব, অৰ্থাৎ শান্তি বাহাল থাকিব। সন্তানৰ চিন্তাই তেওঁলোক ব্যথিত আৰু চিন্তান্বিত হ'ব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ গোটেই দিনটো তেওঁলোক ব্যস্ততাৰ মাজেৰে পাৰ হ'ব। যদিও তেওঁলোকে অধিক পৰিশ্ৰমৰ পিছতো তেওঁলোকে সুনাম অৰ্জন কৰিব নোৱাৰিব। বিশেষকৈ কুম্ভ ৰাশিৰ যিসকল লোক ৰাজনীতিৰ লগত জড়িত হৈ আছে সেইসকল অতি সাৱধান হৈ থকাটো দৰকাৰ। তেওঁলোকে শত্ৰুপক্ষৰ পৰা অতি সাৱধান হৈ থকাটো
দৰকাৰ হ'ব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আৰ্থিক উন্নতিৰ যুগ। সাংস্কৃতিক শিল্পীসকলৰ বাবে আজিৰ দিনটো খুবেই শুভ আৰু ঘৰুৱা শান্তি লাভৰ যুগ আৰু তেওঁলোকে ঘৰুৱা সম্পত্তি লাভ কৰিব। যদিও অধিক খৰচে তেওঁলোকৰ মানসিক চাপ বঢ়াব পাৰে। আজিৰ দিনটোৰ ৰাশিফল এনেধৰণৰ আছিল। বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি মোক এনেধৰণৰ ভিডিঅ' বনোৱাত আপোনালোকে উৎসাহিত কৰিব। ধন্যবাদ। আজিৰ দিনটো সুখী আৰু শুভ মংগলময় হোৱাৰ কামনাৰে তীৰ্থৰঞ্জন গোস্বামী শাস্ত্ৰী, ৰত্নগিৰি জ্যোতি অধ্যাত্ম কেন্দ্ৰ।